ইউচিচিখন গৃহীত হ'লে অসমত থকা প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকৰ বাবে সুবিধা হ'ব কিয়নো ইউচিচিখনে সকলো মহিলা সুৰক্ষিতৰ কাৰণে ইউচিচিখন আহিছে আৰু ইউচিচিখনক এতিয়া সৰ্বসাধাৰণ মানুহে ইউচিচি কি বৰ্তমান গম পোৱা নাই তো তেখেতলোকে দিনক দিনে তেখেতলোকে গম পাব যে ইউচিচিখনে তেখেতলোকৰ হিতৰ কাৰণে কি কাম কৰিব আৰু ইউচিচিখনৰ মূল কাৰণ হৈছে সকলোকে সমান অধিকাৰ আৰু সমান আইন দিয়া আপোনালোকে চাব বৰ্তমান সময়ত অসমত যিবোৰ ঘটনা ঘটি আছে হত্যা ধৰ্ষণ লুণ্ঠন আটাইবোৰ মূল কাৰণ হৈছে জনবিস্ফোৰণৰ কাৰণে তো জনবিস্ফোৰণ কোনখিনি জেগাৰ পৰা উৎপত্তি আপোনালোকে চাব অসমৰ শদিয়াৰ ধুবুৰী উজনিৰ পৰা নামনিলৈকে আপোনাৰ যিখিনি চৰা অঞ্চল আছে তাত কোনখিনি মানুহ বসবাস কৰে ৯৫% মুছলমান মানুহ মিয়া মানুহ বসবাস কৰে তো তেখেতলোকে কি কয় হকে বিহকে এসোপামান ল'ৰা ছোৱালী জন্ম দিব তেখেতে জন্ম দি কিনে অকল জন্ম দি পিনে সেইখিনিতে শেষ কৰে তেখেতলোকে সংস্থাপন দিব লাগে যে পেটত ভাত দিব লাগে তেখেতলোকক যে ভূমি দিব লাগে সেইখিনি দিব নোৱাৰে যেতিয়া অসম চৰকাৰ তথা ভাৰত চৰকাৰে যেতিয়া উচ্ছেদ অভিযান চলায় সেই সময়ত তেখেতলোকে তেতিয়া কি কৰে চৰকাৰক দোহাৰিব চৰকাৰৰ ওপৰত দোষাৰোপ কৰিব সংবিধানৰ ওপৰত দোষাৰোপ কৰিব তেখেতলোকক ভূমি পট্টা দিয়া নাই তেখেতলোকক মানৱ অধিকাৰ সাব্যস্ত কৰিছে এইখিনি কথা কিন্তু তেখেতলোকৰ যিটো বংগমূলীয় তথা আৰবী যিটো বহুবিবাহ প্ৰথা সেইটো তেখেতলোকে প্ৰচলন কৰি তেখেতলোকে যে এসোপামান জন্ম দিছে সন্তান যে তাৰ কাৰণে তেখেতলোকে দায়ী যে হয় তেখেতলোকে মানি ল'ব কিয় নোখোজে এটা লক্ষণীয় কথা চৰকাৰে ইউচিচিখন বলবৎ কৰিছে খুব ভাল পদক্ষেপ এতিয়া মুকলি আকাশৰ তললৈ সকলো মহিলা সুৰক্ষিতভাৱে ওলাই আহিব পাৰিব তাক লৈ কোনো ভয় শংকা ল'বলগীয়া কোনো নাই আজিৰ তাৰিখত কাৰণ কিয়নো অসম চৰকাৰে ইউচিচিখন গৃহীত কৰিছে তো তাক আমাৰ যুৱ ছাত্ৰ পৰিষদে সম্পূৰ্ণভাৱে উষ্ম আদৰণি জনাইছে অসমলৈ ইউচিচিখনক লগতে যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত অসম চৰকাৰৰ যিখিনি সুন্দৰ পদক্ষেপ আছে যিখিনি তেখেতলোকৰ অসমীয়া জাতি জনগোষ্ঠী খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰিব লাগে তাক সমৰ্থন জনাবলৈ হিন্দু যুৱ ছাত্ৰ পৰিষদ সদায় সমৰ্থন আছে চৰকাৰ শুনক প্ৰত্যেকটো কথা আমি চৰকাৰৰ দোষাৰোপ কৰিলে নহ'ব কাৰণ অসমত থকা প্ৰত্যেকজন জনসাধাৰণ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব আছে সমাজখনত ঘটি থকা যিবোৰ মানে ঘটনা ঘটি আছে অকল সেইখিনিত চৰকাৰৰ ওপৰত দোষাৰোপ কৰি আমি এৰি দিলে নহ'ব আমি সকলোৱে তাত দায়বদ্ধ আমিও সকলোৱে যিবোৰ সমস্যা ঘটি আছে এই সমস্যা আমিও মাত মাতিব লাগিব আমাৰ প্ৰত্যেকজন নাগৰিকৰ প্ৰত্যেক জনসাধাৰণৰ আমাৰ দায়িত্ব আছে আমি সকলো ক্ষেত্ৰত আমি এইখিনিত চাব লাগিব কোনখিনি ভাল কোনখিনি বেয়া